25,000 টকা দি আছে আপোনালোকৰ কাৰণে হাঁহখন এখন অলপমান মানে বয়সস্থ মানুহৰ কাৰণে একদম মজা হ'ব ন ঠিক আছে NS 200 এখন কোন চনৰ হয় এখন এইখন 2019 মডেল 2019 ন তো 2019 মডেলৰ হয় এখন দি আছে মাত্ৰ 80,000 এখন বাইক হৈছে কি 2021 চনৰ যদি ল'ম বুলি ভাবিছে মাত্ৰ 1.5 লাখ টকা দি আছে আৰু যদি মোৰ ভিডিঅ' চাই আহে তেন্তে আপোনালোকক এখন অলপমান মানে ডিছকাউণ্ট দি দিব বাইকখন একদম মানে মজা হৈছে পুৰা ঝাকাছ বুলি কৈছে তেনেকুৱা হৈ আছে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আৰু গুড মৰ্ণিং আৰু ৱেলকাম বেক টু মাই চেনেল দেই তো যি কি নহওক মানে বহুত দিনৰ কাৰণে তাত গৈছিলোঁ আমি কেদাৰনাথ গৈছিলোঁ এইফালে ঘূৰিলোঁ ফুৰিলোঁ মানে এমাহ থাকিলোঁ মানে এমাহ হৈ গ'ল মানে ঘৰৰ পৰা ওলাই যোৱা তো যেতিয়া মানে ঘৰৰ পৰা মানে ঘৰ পালোহি নিজৰ জেগাটো পালোহি নিজৰ জেগাটো পোৱাৰ লগে লগে মানে 2 বছৰমান পাছত মানে ঘৰ অহা যেন লাগিলে তো পালোহি আৰু এতিয়া শুই মেলি অলপ আৰাম কৰি কিনে অলপমান ওলাই গৈছোঁ মানে কোনোবা ফালে ওলাই গৈছোঁ যিহেতু মানে বহুত দিনৰ পাছত আহিছোঁ নিচিনা লাগিছে তো সেইটো কাৰণে এতিয়া অলপমান ওলাই গৈছোঁ আৰু তো যি কি নহওক মানে এতিয়া আহি গ'ল এইফালে আমাৰ এইফালে বিকিদা এইফালে কি খবৰ ভাল ন তো এতিয়া দেৰি নকৰি কিনে এতিয়া যিহেতু মানে সন্ধিয়া হৈ গ'ল সেইটো কাৰণে আমি এতিয়া অলপমান ওলাই গৈছোঁ আৰু যিহেতু বহুতে কমেণ্ট কৰি আছিলে যে পলাশ ভাই আমুক বাইক লাগে 250 লাগে NS লাগে কিবা কিবি বাইক লাগে মানে ছেকেণ্ড হেণ্ডকৈ লাগে বুলি কৈছিলে ন সেইটো কাৰণে এতিয়া মই ডাইৰেক্ট মানে ওলাই গৈছোঁ এখন ছেকেণ্ড হেণ্ড ডিলাৰত আপোনালোকৰ কাৰণে যি বাইক আছে মানে কিছুমান মানে আপোনালোকক দেখাম কিমান কিলোমিটাৰ চলোৱা কিমান দাম সকলোবিলাক দেখামগৈ আৰু এতিয়া প্ৰথমে যাওঁতে যিহেতু আমাৰ ঘৰৰ ওচৰতে মানে এখন ৰিজৰ্ট খুলিছিলে তো কৃষ্ণচূড়া ৰিজৰ্ট বুলি কয় সেইখনৰ মানে আজিকালি বিয়াত চালিয়া বনাই দিলে হেনো তো তেনেহ'লে মানে আমি চাই যাওঁচোন এবাৰ কৃষ্ণচূড়া ৰিজৰ্টখন কেনেকুৱানো হৈ আছে বিয়াত চালিয়া বুলি কৈছে ফটো চটো মানে বেলেগৰ প'ষ্টবোৰ দেখিছোঁ আৰু বিয়াত চালিয়া বুলি তো চাই যাওঁ অলপমান তো চাই কিনে ডাইৰেক্ট যাম ছেকেণ্ড হেণ্ড ডিলাৰ নেকি ব'লা আৰু এতিয়া মানে পামগৈ এতিয়া আমি এই ইয়াত মানে অলপমান আগতে 100 মিটাৰ আগতে এইফালে লেফ্ট চাইডে সোমাই কিনে কৃষ্ণচূড়া ৰিজৰ্টখন পায় আৰু এইফালে অলপমান দেখি আছে মানে গ্ৰীণকৈ তাতে সোমাংগে অলপমান ন মজা লাগিব চাগে দেই এতিয়া মানে যিহেতু মানে ৰ'দটো অলপ গ'লতো অলপ ঠাণ্ডা মানে কি আৰু গাড়ী ভিতৰত সোমাইছোঁ কাৰণে ঠাণ্ডা লাগিছে ওলালে মানে পূৰা ফাটি যাব মানে চব ফাটি যাব এইফালে এতিয়া সোমাই গৈছোঁ আমি এইফালে সোমাই গৈছোঁ মানে সোমোৱা নাই এতিয়া সোমাম এতিয়া এইফালে কৃষ্ণচূড়া ৰিজৰ্ট এইফালে মানে কি আগতে মানে অকল এইডোখৰত আছিলে তো আজিকালি মানে এইবোৰ মানে কিবা পাৰ্ক চাৰ্ক মানে এইফালে সৰু ল'ৰাই খেলিব পোৱা আৰু কিবা কিবি মানে ধেৰ মানে কিবা কিবি বনাই আছে আৰু ভিতৰতো মানে বহুতখিনি বস্তু মডিফাই দিলে দিনত মানে দেখিবলৈ যেতিয়া ৰ'দ দিছে ন ইমান চালিয়া নালাগিব কিন্তু ৰাতি যেতিয়া হ'ব তো ৰাতি হ'লে মানে বিয়াত মানে মজাকৈ লাইটিং চাইটিং আগতো আছিলে বাৰু আজিকালি মানে আৰু চালিয়া লাইটিং মানে দি দিলে সেইটো কাৰণে মজা লাগে অলপ নামি কিনে এতিয়া চাংগে দেই কি কিন্তু চেঞ্জ হৈ গ'ল বহুত দিনৰ পাছত আহিছোঁ নিচিনা লাগিছে ঘৰলৈ 2 বছৰমান পাছত ঘৰলৈ অহা নিচিনা লাগিছে কাৰ এনেকুৱা লাগে যে ক'ৰবাত যদি ফুৰিব যোৱা হয় ফুৰিব গৈ কিনে যেতিয়া মানে ঘৰ অহা হয় কেইদিনমান পাছত তেতিয়া কাৰ মানে বহুত দিনৰ পাছত নিজৰ ঘৰত অহা যেন লাগে নিজৰ মানে জেগাটোত মানে বহুত দিনৰ পাছত অহা যেন লাগে কমেণ্ট কৰি কিনে যাবচোন দেই তো এতিয়া অলপমান নামি যাওঁ দেখাং গাদা আৰু এতিয়া সোমোৱাৰ লগে লগে একদম প্ৰথমতে মানে এখন স্কুটাৰ আছে পুৰা চালিয়া স্কুটাৰ মানে ফুৰিব যাবলৈ পুৰা মজা লাগিব দেই এখন ল'লে যে ছোৱালী পতিব আকৌ ন কেনি পতিব বাৰু হে পতিব একদমমান পতিব ন এখন আছে চালিয়া স্কুটাৰ সোমোৱাৰ লগে লগে পাই যাব আপোনালোকে আৰু এতিয়া মানে মই স্কুটাৰ চলাই কিনে ভুমকৈ চলাই কিনে ছোৱালী পাব যাম দেই এইফালে চাব পাৰে এখন এতিয়া 120ত চলাম দিয়া মই 120ত ভুম বহুত দেৰি মানে স্কুটাৰ চলালোঁ তো এতিয়া অলপমান মানে ৰিজৰ্টখন এপাকমান মাৰি কিনে য'ত মানে দেখাব যাম বুলি কৈছিলোঁ যে মানে ছেকেণ্ড হেণ্ড বাইক তাত যাম আৰু দেই তো এইফালে চাব পাৰে এতিয়া এইফালে এটা চুইমিং পুল আছে তো পানীখিনিটো কেনেকুৱা হৈছে ঘোলা পানী হৈছে না চফা পানী হৈছে এবাৰ চাই যাওঁ মানে গা ধুব পৰা অৱস্থা হৈছে নাই যদি মানে ভাল হৈছে পানীখিনি তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া মানে ৰাইজে আহি কিনে ইয়াত গা ধুব পাৰিব আৰু যিটো গৰম ন আজিকালি ইয়াত আহিলে শান্তি পাই যাব মানে কিন্তু পানীখিনি তাত লেতেৰা হয় না চফা হয় এবাৰ চাই দিওঁ আৰু তো এতিয়া মানে মই ফিল্ড লৈছোঁ গোৱা মানে ফিল্ড লৈছোঁ যিহেতু পূৰা গৰম ন আৰু এইফালে চুইমিং পুল চাব পাৰে পানীখিনি এবাৰ দেখাই দিম বোলে পূৰা চফা হৈ আছে কিন্তু এটাই কথা মানে পলাশ ভাই মানে ঠাণ্ডা দিনতো গা নুধুৱে গৰম দিনতো গা নুধুৱে মানে সেইটো মানে কেছটো যিহেতু গম পাইছে আপোনালোকে এবাৰ কিমান খাতৰা গৰম ন সেইটো কাৰণে যদি ওচৰ চুবুৰীয়া যদি কোনোবাই চাই আছে তেন্তে চুইমিং পুল ইয়াতে মানে সুবিধাটো দিয়া আছে আপোনালোকে আহি কিনে ইয়াতে মানে গা ধুব পাৰিব কিন্তু আজি মই গা নুধুওঁ বেলেগ দিন আহিম ধুনীয়াকৈ গা ধুম নেকি কোৱা হয় আজি ইয়াতে মানে এনেই অলপমান মানে মজা লৈ কিনে সেইফালে য'ত মানে যাব আছে তাৰপৰা আহিমগৈ মানে কি চুইমিং পুল দেখি কিনে গা ধুম লাগিছে কিন্তু গা ধুবলৈ মন যোৱা নাই সেইটো কাৰণে অলপমান ইয়াতে মানে কাষতে সৰু ল'ৰা তেনেকৈ উমলে যায় সেনেকৈ ময়ো মানে উমলি আছোঁ আৰু মানে এইফালে গা ধুই থকা দেখি মোৰ লোভে লাগি গৈছে মানে সেইটো কাৰণে বেছি দেৰি ৰখি নাথাকোঁ নহ'লে মই মানে গা ধুই পাম সেইটো কাৰণে এতিয়া ওলাই কিনে যাওঁগৈ ডাইৰেক্ট তিনিচুকীয়া
আৰু এতিয়া বন্ধুসকল তাৰ পৰা আহি কিনে ডাইৰেক্ট পাই গ'লোঁ এতিয়া মানে পঞ্চি গ'লোহি এইফালে ডিলাৰ পাই গ'লোহি আৰু এতিয়া আপোনালোকক মানে যিখিনি মানে বহুতে কমেণ্ট কৰি কিনে জনাইছিলে যে NS লাগে 250 লাগে R15 VT লাগে বুলি কৈছিলে সকলোবিলাক বাইক এতিয়া মানে চব মানে ষ্টকত আছে এতিয়া মানে আপোনালোকক দেখাই যায় মানে চাব পাৰে যেনেকৈ এইফালে ডিউক 250 আছে এইফালে বহুতে বিচাৰি আছিলে মানে ছেকেণ্ড হেণ্ড NS 200 বিচাৰিছিলে সেইটো কাৰণে এখন বেছি পুৰণাও হোৱা নাই গম পাইছোঁ এখন NSও আছে আৰু এইফালে আগৰ মানে BS4 এইফালে ডিউক আছে এখন আগে একদম প্ৰথম মানে মডেলটো মানে এইফালে ডিউক 390 আছে সকলোবিলাক আছে আৰু চবচে মানে বেছিকৈ বিচাৰি আছিলে এইফালে R15 VT বিচাৰিছিলে তো VTও আছে এইফালে এখন আছে এইফালে এখন আছে আৰু এই এখন মানে একদম মানে নতুন কণ্ডিশ্যন এতিয়ালৈকে মানে কিলোমিটাৰো মানে বেছি চলোৱা নাই একদম কম কিলোমিটাৰ চাব পাৰে এইফালে মাত্ৰ এইফালে 6000 কিমান চলি আছে 6000 কিলোমিটাৰ এইফালে 6776 কিলোমিটাৰ মাত্ৰ একেবাৰে মানে নতুন কণ্ডিশ্যনৰ এখন তো এতিয়া দামবিলাক মানে আপোনালোকক কম বাৰু দেই আৰু বন্ধুসকল এখন মানে ডিলাৰখন আছে তিনিচুকীয়াত এইফালে আৰু এখন আছে কি শিৱম মটৰ্ছ আৰু ইবাৰ মানে যেতিয়া মই এখন ডিলাৰত আহিছিলোঁ তেতিয়া অকল ইয়াত মানে যিবিলাক বাইক ষ্টক আছে সেইখিনি দেখাইছিলোঁ ন আৰু এফালে আৰু তাৰমানে গুদাম আছে তো তাত মানে বহুত বাইক আছে সেইখিনি দেখামগৈ প্ৰথমে ইয়াত মানে যিখিনি বাইক আছে সেইখিনি প্ৰথমে দেখাই লওঁ আৰু এতিয়া দাদাই মানে গোটেইখিনি বাইকৰ মানে ডিটেইলছখিনি কৈ যাব কিমান কিলোমিটাৰ চলোৱা সেইবিলাক কৈ যাব প্ৰথমে কোনখন ভিটিখন আহা আৰু এখন প্ৰথমে এখন যোনখন মানে একেবাৰে কম কিলোমিটাৰ চলিছে এখন আপোনালোকক প্ৰথমে ডিটেইলছটো মানে জনাই দিছোঁ এখন VT মনষ্টাৰ মডেলটো হয় যিটো মানে R15 টপ মডেল বুলিয়ে কয় 6000 কিলোমিটাৰ মাত্ৰ চলিছে বাইকখন তুমি দেখিছাই খুব ধুনীয়া হৈ আছে একদম মানে মজা হৈছে বাইকখন তো চাব পাৰে এইফালে এবাৰ দেখাই দিছোঁ একদম মানে পুৰা জিলিকি আছে আৰু কিন্তু অলপমান ধুই দিলে মানে আৰু মানে মজাকৈ জিলিকি যাব যিহেতু আমাৰ ৰাস্তাটো একদম কাষতেই আৰু ৰাস্তাটো খুব বেয়া কণ্ডিশ্যন দেখিছে কেনেকুৱা ধূলি আছে ধূলিৰ কাৰণে বাইকবিলাক আমি চাফাকৈ ৰাখিলেও বহুত লেতেৰা হৈ যায় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 125 হয় তো চাব পাৰে মাত্ৰ 6000 কিলোমিটাৰ চলিছে এখন মাত্ৰ 125 মানে 1,25,000 টকাতে দি আছে এখন R15 VT আৰু ইয়াৰ কাষতে আৰু এখন আছে এখনৰ কিলোমিটাৰ কিমান এখন এইখনো আপোনাৰ 9000 মান চলিছে এইখনো BS6 মডেল হয় এখনো BS6 ন BS6 মডেল এইখনো আমি 1,20,000 টকা 1,20,000 টকা তো এই দুখন মানে একদম কম কিলোমিটাৰ মানে এখন 9000 চলিছে আৰু এখন 6000 আৰু দুখন আছে মোৰ ওচৰত এই বিক্ৰী এখন ব্লেক কালাৰ আৰু এখন ব্লু কালাৰ এই দুখনো গুদামত আছে সেই দুখনৰ নতুন কণ্ডিশ্যন নেকি সেই দুখনো নতুন BS6 মডেলেই মানে আৰু দুখন আছে এখন 9000 এখন 6000 এখন 1,20,000 আৰু এখন 1,25,000 তো আৰু দুখন আছে সেইখন আপোনালোকক দেখামগৈ তো গম পালে ইমান কমতে মানে দি আছে R15 VT আৰু এফালে আৰু দেখাইছোঁ আপোনালোকক এইফালে এইখন ইয়াত এখন আছে এখন লুকটো মানে এইফালে এখন মানে ক'বলৈ Suzuki Gixxer হয় কিন্তু দেখোঁতে মানে Ninja 300 খন নিচিনা লাগি গৈছে ন এখন BS6 মডেল এখনৰ প্ৰাইচ আছে 90000 এখনো মানে BS6 হয় এখন মাত্ৰ 90 নেকি 90 মাত্ৰ 90000 টকা দি আছে এখন বাইকখন দেখিব পাইছে পুৰা গায়কৰ একদম মানে মজা মানে কণ্ডিশ্যন কিন্তু যিহেতু ৰাস্তাটোৰ কাৰণে ৰাস্তাটো ভকা চিকা ন ধূলিখিনি উৰি কিনে এইফালে গোটেই বাইকখিনি পৰি যায় তো সেইটো কাৰণে অলপমান লেতেৰা হৈ আছে কিন্তু এবাৰ যদি পানী মাৰি দিয়া হয় পুৰা চিকচিকীয়া মানে পুৰা জিলিকি যাবগৈ আৰু এফালে দেখাইছোঁ আপোনালোক এখন আগৰ মডেলটো এখন R15 আৰু এখন VT মডেল হয় সৰি V2 মডেল V2 হয় এইখন আমি প্ৰাইচটো ৰাখিছোঁ 60000 টকা 60000 টকা এফালে চাব পাৰে মাত্ৰ 60000 টকা দি আছে এখন R15 V2 ভাৰ্চন 2 হয় আৰু এইখন হয় হাংখন এখন কিমান এইখন 25000 টকা 25000 টকা নেকি এফালে চাব পাৰে মাত্ৰ 25000 টকা দি আছে আপোনালোকৰ কাৰণে হাংখন এখন অলপমান মানে বয়সস্থ মানুহৰ কাৰণে একদম মজা হ'ব ন হয় আৰু এতিয়া দেখাইছোঁ আপোনালোকৰ এখন ঠাণ্ডাবাদ এখন ঠাণ্ডাবাদ এখন অলৰেডি আমাৰ বিক্ৰী হৈ গৈছে এখন হৈ গ'ল বুক হৈ গ'ল মানে এখন বুক হৈ গ'ল এখন সেইটো কাৰণে নকওঁ মানে তেতিয়া সেইটো ডিটেইলছটো নিদিওঁ এখনৰ আৰু এফালে ডমিনাৰ 250 BS6 মডেল 2021 মডেল হয় এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 135 তো এখনো চাব পাৰে এখনো বেছি পুৰণা হোৱা নাই দেখোঁতে লাগিছে এখন কোন চনৰ এখন এইখন তোমাৰ 2021 লাষ্টৰ 2021 সেইটো কাৰণে বেছি দিন হোৱাই নাই চাব পাৰে 2021 এখন দি আছে দামটো কিমান কৈছিলে 135 মাত্ৰ 1,35,000 টকাতে দি আছে বহুতখিনি মানে ডিছকাউণ্ট ইয়াত 1,00,000 টকামান ডিছকাউণ্ট হৈ গৈছে ন হয় 1,00,000 টকা ডিছকাউণ্ট হৈ 1,00,000 টকামান ডিছকাউণ্ট দি দিছে মাত্ৰ এইখন বাইকত আমি 135 যিজন কাষ্টমাৰ ল'ব তেওঁক আমি ট্ৰান্সফাৰ কৰি দিম মানে এখন বাইক যোনে ল'বতো ইয়াৰ মানে গোটেইখিনি ট্ৰান্সফাৰখিনি ডকুমেণ্টছখিনি চব মানে ক্লিয়াৰ কৰিব আপোনাৰ নামত মানে একেবাৰে ট্ৰান্সফাৰ কৰি দিব এখন আৰু এইফালে দেখাইছোঁ আৰু মাইলেজ কা বাপ ছুপাৰ স্প্লেণ্ডাৰ BS6 মডেল এইখনত আমি 63,000 ৰাখিছোঁ 63,000ত ট্ৰান্সফাৰটো আমি কৰাই দিম 63,000 আৰু ট্ৰান্সফাৰ মানে আপোনালোকক মানে কৰাই দিব আৰু এফালে আগৰ মানে প্ৰথম মডেলটো এফালে ডিউক 390 আছে ডিউক 390 এখন কিমান এখন এইখন একচুৱেলি ডিউক 390 গ্ৰাফিক্সটো লগাই ষ্টিকাৰটো লগাই থোৱা আছে একচুৱেলি হয় এখন ডিউক 200 ডিউক 200 হয় এখন ডিউক 200 হয় কিন্তু গ্ৰাফিক্সটো মাৰি থোৱা আছে 390 মাৰি থোৱা আছে এইখন আমি 90000 টকা ৰাখিছোঁ 90000 টকা তো এখন মানে আগৰ
দমো আছে ন বাইকখনৰ আৰু মাতটো ভাল লাগে আগৰখনৰ এখন মাত্ৰ 90,000 টকাতে দি আছে আপোনালোকক এইফালে ডিউক 200 আৰু এখন আছে এখন BS4 নেকি এখন নাই এইখন BS6 মডেল হয় BS6 এখন ডিউক 250 কিন্তু ইয়াৰ কি হ'ল গ্ৰাফিক্সটো এৰোৱা আছে অলপ স্কেচ পৰিছিলে কাৰণে মই এৰাই দিলোঁ নতুন গ্ৰাফিক্স আমি লগাই দিম এইটো আৰু এখন দামটো এইখন 150 আছে 150 এই এখন কিমান চলিছে এখন এইখন তোমাৰ 16,000 কিমান চলিছে 16,000 চলিছে ন মানে ক'ব গ'লে বাইকখিনি বেছি ৰানিং হোৱাই নাই 16,000 বুলি ক'লে এইখিনি 3 মাহ মানতে মানে 16,000 হৈ যায় ন 2021 মডেল হয় 2021 মডেল ন এখনো মানে 150 250 তো দামটো দামটো 150 দামটো 150 1.5 লাখ টকাৰ ভিতৰতে দি আছে এখন তো আৰু এখন মানে বহুতে কৈ আছিলে যে NS লাগে বুলি তো NSখন মানে এইফালে দেখাইছোঁ এতিয়া এখন পুৰা মজা হৈছে কিন্তু অলপমান ধূলি লাগি আছে কাৰণে অলপ লেতেৰা হৈ আছে এখনৰ দামটো কিমান এখন 80,000 টকা আমি 80,000 টকা মাত্ৰ 80,000 দি আছে NS 200 এখন কোন চনৰ হয় এখন এইখন 2019 মডেল 2019 ন তো 2019 মডেলৰ হয় এখন দি আছে মাত্ৰ 80,000 তো আৰু কিবা এটা ডিছকাউণ্ট হৈ যাব চাগে ল'লে মানে তোমাৰ ভিডিঅ' চাই যদি কোনো কাষ্টমাৰ আহে তোমাৰ ভিডিঅ'ৰ কথা ক'লে আমি ডিছকাউণ্টটো আগৰবাৰো কৰি দিছোঁ এইবাৰো কৰি দিম তো আগতে এবাৰ বনাইছিলোঁহি আৰু যোনে মানে মোৰ ভিডিঅ' চাই আহিছে তেন্তে যিখিনি মানে দাম কৈছে আপোনালোকক অলপমান মানে ডিছকাউণ্ট দি দিব দাদাই তো আৰু এখন আছে এখন ডিউক 250 এখন এইখন ডিউক 250 এইখন 2019 মডেলৰ হয় এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 145 2019 মডেল ন হয় 2019 মডেলৰ হয় সেইখনৰ দামটো 125 145 250 cc আৰু এখন আছে অলপ চাব মানে চলাব পাৰিব দেই মানে সৰুলেও চলাব পাৰিব এখন এডভেঞ্চাৰ 220 এইখন আমি 60,000 টকা ৰাখিছোঁ 60,000 টকা নেকি মাত্ৰ 60,000 টকা দি আছে এখন এডভেঞ্চাৰ 220 এতিয়া মানে সেইফালে দাদাই মানে মোক বাইকখিনি দেখাই আছিলে দেখাই থাকোঁতে মানে আৰু এতিয়া মানে এজন আমাৰ এজন কাষ্টমাৰ এজন আছে তেওঁ আজি এইখন বাইক মানে তেওঁ এখন চিলাপথাৰ পৰা আহিছে নেকি বাহ চিলাপথাৰৰ পৰা আহিছে তেওঁ আজি এইখন বাইক পচন্দ কৰিছিল এইখন যিটো বিচাৰি আছিলে আমাৰ ওচৰত আহিছে এইখন বাইক এইফালে আমাৰ বন্ধু আহিছে চিলাপথাৰৰ পৰা আহিছে আৰু ইমানবিলাক মানে সেইফালে মানে ডিলাৰ আছে তো ইয়াত মানে কেনেকৈ ইয়াত পালাহি মানে একচুৱেলি মই ভিডিঅ' চাইছিলোঁ কলেজ তোমাৰ ভিডিঅ' চাইছিলোঁ আৰু যি কৰ্মৰ জীৱন বুলি ধ্ৰুৱ বুলি এজন বন্ধু আছে তেওঁ চালোঁ আৰু চাই পেলাই চালোঁ মানে গোটেই পেলাই বাকীবিলাকৰ তুলনাত মানে মই যে ধেমাজিৰ পৰা আহিছোঁ তো এফৰ্ডেবল হয় ইয়াত ল'বলৈ আৰু বস্তুবিলাক মানে প্ৰাইচটো যথেষ্ট ভাল মানে ইয়াত বেলেগৰ তুলনাত চ' মানে ইয়াত আহিলোঁ আৰু মিনু তাক খবৰ কৰিলোঁ এখেতক খবৰ কৰিলোঁ তাৰপৰা আজি লৈ ঠিক আছে থেংক ইউ মানে বন্ধুৱে চালে ভিডিঅ' তো বাইকৰ দামখিনি মানে অলপমান মানে ভাল দামত লাগি গ'ল সেইটো কাৰণে সুদূৰ মানে তাৰ পৰা চিলাপথাৰৰ পৰা আহি কিনে ইয়াত পাই গ'লেই আৰু এফালে লৈছে ক্লাছিক 350 বাইকখনৰ কণ্ডিশ্যনো একদম মানে চাব পাৰে পূৰা মজা মানে সেইটো কাৰণে ইমান দূৰৰ পৰা আহি কিনে বাইকখন ইয়াত মানে লৈছেহি তো এতিয়া ডাইৰেক্ট ঘৰ নেকি পাৰ্টি নাই এতিয়া ইউনিভাৰ্চিটি গৈ আছোঁ পাৰ্টি হ'ব ন আমি মানে অলপ খাবলগীয়া আছিলে পাৰ্টিটো তো যিখিনি হ'ব মানে এতিয়া আপোনালোকৰ কাৰণে এতিয়া বেলেগ মানে বাইক দেখাম দিয়া এফালে মোৰ মানে চবচে ভাল লগা এখন বাইক আছে এফালে RC KTM RC 200 এখন কিমান এখন এইখন 2021 মডেল এইখনত আমি 1,50,000 টকা দাম ৰাখিছোঁ 1,50,000 টকাত মানে আমি নাম ট্ৰান্সফাৰটো কৰি দিম চব মানে ট্ৰেন্সফাৰ কৰি মেলি এখন মাত্ৰ 1.5 লাখ টকা দি আছে 2021 মডেলৰ বাইকখন পূৰা গুলি হৈ আছে কিন্তু অকল সেইটোৱে মানে যিহেতু ৰাস্তাটো প্ৰব্লেম ন পূৰা ধূলি উৰি থাকে কাৰণে গোটেইখিনি ইয়াত পৰেহি সেইটো কাৰণে অলপ লেতেৰা হৈ আছে এইখিনি এনেকৈ চফা কৰিলে মানে পূৰা ব্ৰেণ্ড নিউ হৈ থাকিব মানে চিকচিকীয়া হৈ যাব ন হয় আৰু ইয়াতো মানে বহুত বাইক আছে আৰু গুদামতো মানে বহুত বাইক আছে এইফালে চাব পাৰে এইফালে গ্লেমাৰ কিবা কিবি এইফালে FZ 250 220 বহুত আছে এইখিনি নেদেখাওঁ আৰু এতিয়া মানে ডাইৰেক্ট যাওঁ আমাৰ দুটা গুদাম আছে এটা গুদাম ওচৰতে আছে যিহেতু এই ওচৰৰ গুদামটোকে তোমাৰ এবাৰ লৈ গৈছোঁ এতিয়া সেইটো মই যিহেতু মানে গৈ পোৱা নাই সেইটো প্ৰথম আৰু দুটা আছে গুদাম তো এটা গুদাম মানে যাওঁ যোনটো মানে ওচৰত আছে তাত মানে কি বাইক আছে অলপমান আপোনালোকক দেখাই দিওঁগৈ তো ডাইৰেক্ট লগ পাই আছোঁগৈ তাতেই মানে য'ত গৈ আছোঁ তাত তো বন্ধুসকল আহি গ'লোঁ ঘৰ আৰু মানে যোনটো মানে গুদামত গৈছিলোঁ তাৰ মানে বহুত বাইক আছিলে সেইটো কাৰণে ভিডিঅ'টো মানে বহুত দীঘল হৈ গৈছিলে সেইটো কাৰণে এতিয়া মেইন মানে ডিলাৰত মানে যিমানখিনি বাইক আছিলে সেইখিনি মানে আপোনালোকক দেখালোঁ আৰু নেক্সট ভিডিঅ'ত মানে বাকী মানে বাইকখিনি দেখাই দিম কাৰণ কি ভিডিঅ'টো মানে যিমানখিনি বাইক আছিলে ইমানেই বাইক আছে ন ভিডিঅ'টো মানে বনি গৈছিলে 40 মিনিট মানত বনি গৈছিলে সেইটো কাৰণে বাকী মানে গুদামত যিমানখিনি বাইক আছিলে সেই ভিডিঅ'খিনি মই নেক্সট পাৰ্টত মানে দি দিম মানে নেক্সট ভিডিঅ'ত মানে দেখাই দিম তো যিকি নহওক মানে আপোনালোকৰ মানে কোনখন বাইক ল'ম বুলি ভাবিছে কোনখন বাইক ভাল লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু দেই তো আজিলৈ বাই লগ পাম নেক্সট ভিডিঅ'ত লগ পাম আৰু দেই